বন্ধু-বান্ধৱীসকল, গণেশ চতুৰ্থীৰ দিনা বাবা গণেশৰ আৰাধনা কৰিলে ধন সম্পদৰ বৃদ্ধিপ্ৰাপ্ত হয়, সুখ সমৃদ্ধি পোৱা যায়। গণেশ বাবাৰ পূজা অৰ্চনা কৰিলে সকলো বাধা বিঘিনি দূৰ হয়, সকলো কামনা সিদ্ধি হয়। ইয়াৰ বাবে শ্ৰী গণেশক সিদ্ধিদাতা বুলিও কোৱা হয়। শাস্ত্ৰ অনুসৰি যদি বগা গণেশৰ মূৰ্তি পূজা কৰা হয় তেন্তে ভীষণ ফলপ্ৰসূ হয়। মূৰ্তিয়ে নহয়, বগা গণেশৰ ফটো আপুনি পূজা কৰিব পাৰে। ঘৰৰ উত্তৰ পূব দিশে মূৰ্তি স্থাপন কৰি পূজা কৰা অত্যন্ত মংগল। দক্ষিণ দিশত গণেশৰ মূৰ্তি কেতিয়াও স্থাপন নকৰিব, ঘৰত অশান্তিৰ সৃষ্টি হয়। শ্ৰী গণপতি বাবাৰ প্ৰিয় ফুল হ'ল ৰঙা জবা। এই জবা ফুল গণেশক অৰ্পণ কৰিব। এই ৰঙা জবা গণেশ বাবাই বহুত পচন্দ কৰে। গণেশ বাবাৰ আৰু এটি খুব প্ৰিয় বস্তু হ'ল দুবৰি বন। দুবৰিৰ অবিহনে গণেশ বাবাৰ পূজা অসম্পূৰ্ণ। কোৱা হয় যে দুবৰি বনৰ অবিহনে গণেশ পূজা কৰা উচিত নহয়। যদি আপুনি সৰ্ব সৌভাগ্য সিদ্ধি বিচাৰে তেন্তে গণেশ বাবাক দুবৰি বন অৱশ্যেই অৰ্পণ কৰিব। ধন্যবাদ।